आं आयेन खान्थिजों सुजुजानाय भारत संबिजिरनि फारसे फोथायनाय थागोन आरो भारतनि सार्वभौम आरो खौसेथिखौ रैखा खालामगोन। अदेबानि आंनो मावनो होनाय बिबानफोरखौ मावफुंगोन। Now session is adjourned. Now keep reading. নিশ্চয়কৈ আজি মই শপত গ্ৰহণ ল'লোঁ। যোৱা 12 জুলাই ৰিজাল্টটো পাইছিলোঁ। আজি শপত গ্ৰহণ লৈ বহুত আনন্দিত হৈছোঁ আৰু সমষ্টিবাসী আৰু আমাৰ যিহেতু BTC বাকী জনগোষ্ঠীও বা ইয়াতে আহিছে চবকো দেখা পাই বা শপত গ্ৰহণ লৈ মই বহুত ভাল লাগিছে। সমষ্টিৰ বাসীৰ কাৰণে সেইটোৱে কম মই সমষ্টিৰ যিখিনি 1 নম্বৰৰ কাম যিখিনি প্ৰয়োজন কাম সেই প্ৰয়োজন কামখিনি মই ৰাইজৰ লগত আলোচনা কৰি আৰু আমাৰ বিটিআৰ তৰফৰ পৰা যিখিনি সহযোগ দিব পাৰে সেইটো সহযোগ আলোচনা কৰি লৈ মই সমাজৰ কাৰণে বা সমষ্টিৰ কাৰণে যিখিনি অভাৱ অভিযোগ আছে সেইটো পূৰণ কৰাৰ কাৰণে চেষ্টা কৰিম। কোনটো সেক্টৰত বেছিকৈ কাম কৰিম? কোনটো সেক্টৰ বুলি মই ডাইৰেক্টকৈ নকওঁ, কিন্তু তথাপিও মই ক'ব খুজিছোঁ আমাৰ সমষ্টিবোৰ যিহেতু বিশেষকৈ আমাৰ শিক্ষা ক্ষেত্ৰত বা আমাৰ যিখিনি গৰাখহনীয়া বা নিবনুৱাৰ যিখিনি সমস্যা বহুতটা সমস্যা আছে। এই সমস্যাৰ ভিতৰত ৰাইজে বিশেষকৈ বেছিকৈ জৰ্জৰিত হৈ আছে সেইটো সেক্টৰলৈ মই কামটো কৰি যাম আৰু সমষ্টিৰ বাকীৰ লগত একেলগে থাকি যিখিনি প্ৰব্লেমে নহওক কিয় যিখিনি সমস্যাই নহওক কিয় সেই সমস্যাৰ সমাধানৰ কাৰণে একেলগে থাকি আলোচনা কৰি আমি কামটো কৰি যাম। মানুহ হিচাপে মোৰ আশা আছে যদি আমাৰ দলে ইচ্ছা মানে যদি মোক মৰম কৰে বা আমাৰ BTRC প্ৰধান তেখেত প্ৰমোদ বড়ো ডাঙৰীয়াই যদি মৰম কৰে তেতিয়াহ'লে তেওঁলোকে যদি মোক দায়িত্ব দিয়ে তেতিয়াহ'লে মই পালন কৰাৰ কাৰণে অহৰহ চেষ্টা কৰিম আৰু আশা কৰোঁ নিশ্চয়কৈ মোৰ মতে মই যেনেকৈ আশা কৰোঁ তেনেকুৱা নহ'লেও যাতে ৰাইজৰ মই সেৱা কৰাৰ কাৰণে মোক সুবিধা দি তেতিয়াহ'লে মই বেছিকৈ মানে সমষ্টিখন আগুৱাই নিয়াৰ কাৰণে বা BTRখন আগুৱাই নিয়াৰ কাৰণে চেষ্টা কৰাৰ যিখিনি সমস্যা সেই সমস্যাটো মই ভাল হ'ব বুলি মই নিজে ভাবোঁ আৰু যদি মানে কাৰ্যবাহী সদস্য হিচাপে পায় সেইখিনি। ধন্যবাদ। আজিৰ দিনত ভাল, কাৰণ আজি যে মণ্টু বড়ো ডাঙৰীয়া শপত ল'লে অটলেকিং হ'ল আজি। এইটো আগতে আমি গম পাইছোঁ, যেতিয়া বাই ইলেকশ্যন হ'ব বুলি ঘোষণা হৈছিলে, ডিক্লেয়াৰ হৈছিলে, তেতিয়া আমি BJP UPPL সকলো মানে GSP অৱগত আছিলে যে বিপুল ভোটেৰে মণ্টু বড়ো ডাঙৰীয়া জিকিব, কাৰণ গভমেণ্ট এতিয়া BJP আৰু UPPL। তো ৰাইজ এতিয়া চৰকাৰৰ লগতেই থাকিব, চৰকাৰৰ বিপক্ষে তো আৰু কোনো থাকিব নিবিচাৰে, যাৰ কাৰণে মণ্টু বড়ো ডাঙৰীয়া জয়যুক্ত হৈছে আজি শপত ল'লে। আৰু BJP UPPLৰ মিত্ৰতা খুব ভালকৈ চলি আছে আৰু এইটো মানে কণ্টিনিউৱাছ থাকিব। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত মই ভাবোঁ যে ককলাবাৰী সমষ্টিটো আৰু উন্নয়ন হ'ব, কাৰণ যি সমষ্টিৰ পৰা মণ্টু বড়ো ডাঙৰীয়া জয়যুক্ত হৈ আহিছে সেই সমষ্টিত আমাৰ চিফ ডাঙৰীয়া তেখেতে জিকি আহিছিল, তেতিয়া সেই চিটটোৰ দায়িত্বভাৰ মণ্টু বড়ো ডাঙৰীয়া ল'লে। তো মই ভাবোঁ যে ককলাবাৰী সমষ্টি উন্নয়নৰ লগে লগে বাক্সা জিলা তথা BTRখনো উন্নয়নৰ ফালে আগবাঢ়ি যাব। এতিয়া মই BJP আৰু UPPL বুলি PTCত একো নাভাবোঁ, কাৰণ প্ৰথমতে 32 লাখ জনসাধাৰণ চৰকাৰ বুলি ভাবিব। ৰাইজে গম নাপায় কোনটো BJP কোনটো UPPL, ৰাইজে গম পায় চৰকাৰ এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বৰ চৰকাৰ। সেইকাৰণে চৰকাৰৰ নিৰ্দেশ মৰ্মে উন্নয়ন হ'ব আৰু ৰাইজ চৰকাৰৰ লগত থাকিব। সেইকাৰণে আমাৰ এই BJP UPPLৰ মাজত কোনো ক্লেশ নাই, কোনো ধৰণৰ কোনো ভেদাভেদ নাই। সেইকাৰণে মই ভাবোঁ যে অহা দিনত ভালকৈ ধুনীয়াকৈ BTRখন আগবাঢ়ি যাব। পৰিষদীয় যিটো উপ নিৰ্বাচন আছিলে, এই উপ নিৰ্বাচনত UPPL দলৰ ফালৰ পৰা প্ৰাৰ্থিত্ব দিয়া হৈছিলে শ্ৰীযুত মণ্টু বড়ো ডাঙৰীয়াক। আৰু সেই নিৰ্বাচনত জিতি অহাৰ পিছত প্ৰথমবাৰ আজি BTCৰ যি এছেম্বলি, সেই এছেম্বলিত আজি শপত গ্ৰহণ অনুষ্ঠান আছিলে আৰু ইতিমধ্যে সেই শপত গ্ৰহণ অনুষ্ঠানটো সম্পূৰ্ণ হৈ গ'ল। তো আমাৰ আগত সন্মানীয় BTCৰ চিফ তেওঁ 2টা সমষ্টিত জিতিছিলে আৰু এটা সমষ্টি ককলাবাৰীটো তেওঁ এৰি দিছিল আৰু ইয়াত উপ নিৰ্বাচন হৈছিল আৰু সেই উপ নিৰ্বাচনত বিপুল ৰাইজৰ সমৰ্থনত মণ্টু বড়ো ডাঙৰীয়া জয়যুক্ত হৈছিলে। আজি ইয়াৰে আনুষ্ঠানিকভাৱে শপত গ্ৰহণৰ যি অনুষ্ঠান সেই অনুষ্ঠানটো হৈছে। বৰ্তমান কিমান BJP আৰু
আমাৰ ইউপিপিএলৰ 12টা ছিট আমি জিতিছিলোঁ। সন্মানীয় শিৱ মহোদয়ে দুটা সমষ্টিত আছিলে। এইটো আমি আমাৰ 12+2জন ইউপিপিএলত যোগদান কৰিছে। 14জন মানে নিৰ্বাচিত সদস্যসকল ইউপিপিএল দলৰ আছে।